নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বা ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত বিভিন্ন ব্যক্তিয়ে ভুগি থকা হাত আৰু ভৰিৰ তলুৱাৰ জ্বলনৰ বিভিন্ন কাৰণসমূহৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টোত হাত আৰু ভৰিৰ তলুৱাৰ জ্বলনৰ বিভিন্ন কাৰণসমূহৰ ওপৰত বিস্তৃত বিৱৰণ আগবঢ়োৱা হ'ব। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হাত আৰু ভৰিৰ তলুৱাৰ জ্বলনৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত প্ৰধান কাৰণসমূহ হ'ল এনেধৰণৰ। নাম্বাৰ 1, ডায়েবেটিছ। যি ব্যক্তিয়ে দীৰ্ঘদিন ধৰি ডায়েবেটিছত ভুগি থাকে সেই ব্যক্তিয়ে ডায়েবেটিক নিউৰোপেথি নামৰ এটা বেমাৰত ভোগে। অৰ্থাৎ নিউৰোপেথি, নিউৰো মানে হ'ল নাৰ্ভ আৰু পেথি মানে হ'ল বেমাৰ, অৰ্থাৎ এই নাৰ্ভৰ বেমাৰত ভোগে। ডায়েবেটিছত ভুগি থাকিলে আমাৰ যিবিলাক পেৰিফেৰিয়েল অংগ আছে যেনে হাত আৰু ভৰি, এই অংগবোৰলৈ আমাৰ তেজৰ চলাচল কমি যায়। ফলত সেই স্থানত যিবিলাক নাৰ্ভ থাকে সেই নাৰ্ভবোৰ নিউট্ৰিশ্যনৰ অভাৱত কি হয়, ডেমেজ হৈ যায়। সেয়েহে ডায়েবেটিছত ভুগি থকা ৰোগীয়ে হাত আৰু ভৰিৰ তলুৱাৰ জ্বলন অনুভৱ কৰে। ইয়াৰ পিছত 2 নম্বৰ কাৰণটো হ'ল নাম্বাৰ 2, 2 নম্বৰ কাৰণটো হ'ল বিভিন্ন ভিটামিন যেনে B1, B6, B12 এইকেইটা ভিটামিন যদি আমাৰ দেহত ডিফিচিয়েঞ্চি হয় অৰ্থাৎ কমি যায় তেন্তেও যিকোনো মানুহে হাত আৰু ভৰিৰ তলুৱাৰ জ্বলন অনুভৱ কৰিব পাৰে। হাত আৰু ভৰিৰ তলুৱাৰ জ্বলনৰ 3 নম্বৰ কাৰণটো হ'ল যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি এলকহল কনজাম্পশ্যন কৰে অৰ্থাৎ এলকহল সেৱন কৰে। দীৰ্ঘদিন ধৰি এলকহল সেৱন কৰাৰ ফলত আমাৰ পেৰিফেৰিয়েল যিবিলাক নাৰ্ভ থাকে সেই নাৰ্ভবিলাক ডেমেজ হৈ যায়। তাৰপিছত নাম্বাৰ 4 কাৰণটো হ'ল ক্ৰনিক কিডনী ডিজিজ। কোনো ব্যক্তিয়ে যদি দীৰ্ঘদিন ধৰি কিডনী বেমাৰত ভুগি থাকে, আমি জানো যে কিডনীটো হ'ল আমাৰ দেহৰ প্ৰধান ফিল্ট্ৰেশ্যন ইউনিট, অৰ্থাৎ এই কিডনীয়ে আমাৰ দেহত যিবিলাক টক্সিন থাকে সেই টক্সিনবিলাক আমাৰ দেহৰ পৰা ফিল্টাৰ কৰি বাহিৰলৈ উলিয়াই দিয়ে। আৰু যদিহে কিডনীটোৱে ডেমেজ হৈ যায় বা কিডনীটোৱে যদি বেমাৰত ভুগি থাকে তেতিয়া আমাৰ দেহৰ পৰা টক্সিনবোৰ দেহৰ বাহিৰলৈ ওলাই যাব নোৱাৰে। ইয়াৰ ফলত টক্সিনবোৰ আমাৰ দেহত জমা হৈ এই টক্সিনবোৰে নাৰ্ভ ডেমেজ কৰিব পাৰে। ইয়াৰ পিছৰ প্ৰধান কাৰণটো হ'ল থাইৰয়ড বেমাৰ, থাইৰয়ডৰ বেমাৰ, অৰ্থাৎ যি ব্যক্তিয়ে হাইপ'থাইৰয়ডিজমত ভুগি আছে। এই হাইপ'থাইৰয়ডিজমত ভোগাৰ ফলত মানুহৰ হাত আৰু ভৰিবোৰ ফুলি যায়। হাত আৰু ভৰি ফুলাৰ ফলত সেই অংশবোৰত যিবোৰ নাৰ্ভ থাকে সেই নাৰ্ভবোৰৰ ওপৰত হেঁচা অনুভৱ কৰে, অৰ্থাৎ যথেষ্ট হেঁচা পৰে। এই হেঁচাৰ ফলতো সেই ঠাইৰ নাৰ্ভবোৰ ডেমেজ হ'ব পাৰে। ইয়াৰ পিছত পেৰিফেৰিয়েল নিউৰোপেথিৰ এটা প্ৰধান কাৰণ হ'ল আমাৰ ডাইজেশ্যন ডিছঅৰ্ডাৰ, অৰ্থাৎ কোনো ব্যক্তিয়ে যদি অতিমাত্ৰ গেছত নামা বদহজমত ভুগি থাকে তেন্তে এই হজম ভাল নোহোৱাৰ ফলত বা গেছ অতিৰিক্ত থকাৰ ফলত আমাৰ দেহৰ কাৰণে যিবিলাক নিউট্ৰিয়েণ্ট প্ৰয়োজন হয় এই নিউট্ৰিয়েণ্টবোৰ আমাৰ দেহে ভালদৰে গ্ৰহণ কৰিব নোৱাৰে। এইকেইটাই হ'ল আমাৰ বিভিন্ন ব্যক্তিয়ে ভুগি থকা হাত আৰু ভৰিৰ তলুৱাৰ জ্বলনৰ প্ৰধান কাৰণ। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।